হঠাৎ মানে আহিছিলোঁ এখন গাঁৱলৈ, যিহেতুকে খুব সুন্দৰ এটা আমাৰ অসমীয়া ল'ৰা কৰ্মসূত্ৰে মানে কি নাপিত, আৰু যিহেতুকে তেখেতৰ দোকানখন দেখা পালোঁ, সেয়ে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। যিহেতুকে আহিছিলোঁ মই সৌখন ঘৰলৈ, যিহেতুকে সমাজ আছিলে, সমাজ মানে আজি বছৰেকীয়া বাৰ্ষিক আছিলে, বছৰেকীয়া বাৰ্ষিক পৰা ওলাই আহি পালোহি দোকানখনৰ কাষ। যিহেতুকে এতিয়া দোকানলৈ চাপি যাওঁ, কাৰণ বহুতে এটা কথা কয় আমাৰ অসমীয়া ল'ৰাই একো কৰিব নোৱাৰে, কিন্তু আমাৰ অসমীয়া ল'ৰাই কি কৰিব পাৰে আজি তাৰে এটা প্ৰমাণ দিওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। গতিকে বন্ধুসকল, মই আহিছিলোঁ আমাৰ হৰিভকতৰ চচুবাৰী, এইফালে আমাৰ হৰিভকত চচুবাৰীত আজি বছৰেকীয়া বাৰ্ষিক আছিলে, তাৰে এমুঠি ভাত খালোঁহি, খুব ভাল লাগিলে। ভকতক মানে ৰাইজসকলক লগ পালোঁ, লগতে আমাৰ ককাইদেউকো লগ পালোঁ, খুব ভাল লাগিলে। আৰু এইফালে এজন আছে ককাইদেউ, ককাইদেউৰ নামটো কৈ দিয়া। ককাইদেউ মানে নহয়, আপুনি মোৰ ভিনিয়ে হ'ব। এতিয়া নমস্কাৰ, মোৰ নাম জীৱন শইকীয়া, মোৰ ঘৰ কাছজলি, আহোম নাম লালুক। খুব ভাল লাগিলে, যিহেতুকে মোৰে অনুৰাগী, আৰু লগ পাই খুব ভাল লাগিলে। আৰু সকলোকে আপোনালোকৰ এইফালে এতিয়া আমাৰ ৰাইজসকল ওলাই আহি আছে, এতিয়া লাহেকৈ আপোনালোকে সকলোৱে মৰম দিব। খকুৱাটোক এইটো দবাব, এইটো দবাব, খকুৱাটোক নহয় জানো? ভোট জলকীয়াৰ কাৰণে কিন্তু লাইকটো বেছি দিব, একদম মজা। এই ছোৱালীকেইজনী উঠাই থৈ দিওঁ দেই আজি। তোমাৰ নামটো কোৱা। হা হা? লিজামণি চাৰিঙীয়া। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী গৌৰাংগ চাৰিঙীয়া। তোমাৰ? নমস্কাৰ, অনুশ্ৰী ৰাহুল ডেকা। আৰু এজন এইবিলাক চাওক ককাইদেউ, আপোনাক কথা এটা সুধো বুলি ভাবিলোঁ। সুধো মানে কি আৰু, আপোনাৰ নামটো ক'ব নি? মোৰ ববি চাৰিঙীয়া। ববি চাৰিঙীয়া। আৰু এইফালে এতিয়া খুব সুন্দৰ এটা কৰ্ম, মানে নাপিত, যিহেতুকে ময়ো নাপিতে কৰোঁ, যিহেতুকে সেইটো কাৰণে অসমীয়া ল'ৰাজনে কিবা এটা কৰি থাকিলে মানে মোৰো মনটো ভাল লাগে দিয়কচোন। ভিডিঅ' এটা বনাই পেলাই আপোনালোকলৈ প্ৰেৰণ কৰোঁ বুলি ভাবি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু এইফালে ককাইদেউ কামত একদম পূৰা ব্যস্ত। চাওক ককাইদেউ গাঁওখনৰ নামটো ক'ব নেকি? নেয়া পথাৰ ন? এয়া চাওক, সৰু সুৰাকৈ হ'লেও এখন দোকান খুলি পেলানি খুব সুন্দৰভাৱে চলি আছে। আপোনাৰ ঘৰৰ মানুহ? ঘৰৰ পৰিয়াল ল'ৰা দুটা, মাইকী মানুহ আৰু মই। এই মজা, মানে মোৰ সৈতে একেই আৰু, বুজা নাই? এতিয়া আমিও সেই একেটা কৰ্ম কৰি পিনে ঘৰখন চলি আছোঁ, ককাইদেউ এইটো কৰ্মই চলি আছে। কিমান বছৰ হ'ল আপোনাৰ এইটো কৰ্ম কৰি থকা? মই এইটো 2000 চনৰ পৰা কৰিছোঁ। 2000 চনৰ পৰা কৰি আছে। কেনেকুৱা পাইছে কামটো কৰি? কামটো আৰু কেনেকুৱা, ভালেই লাগিব। আমাৰ অসমীয়া যুৱকসকলৰ বাবে আপুনি কিবা এটা মেছেজ দিব নেকি বাৰু? যুৱকসকলক মই কি মেছেজ দিম, এনেকুৱা এটা মেছেজ দিব বিচাৰিছোঁ, যিটো মেছেজ আমি যেনেকৈ কৰি পেলাই নিৰ্দিষ্ট আমি এটা মানে হাজিৰা টাইপত যেনেকৈ আমি এটা মানে পাইছোঁ, তেনেকৈও নতুন প্ৰজন্মক কিছুমানে যদি এই কামৰ বিষয়ে লৈ পেলাই জানে অলপমান কাম, হয়, আগবাঢ়ি আহি অলপকৈ আগবাঢ়িবলৈ মই আগবঢ়াটোহে মই চিন্তা কৰিলোঁ। তাৰমানে যদি তেখেতলোক আহিব বিচাৰে আহক। আপুনি আজিলৈকে কাৰোবাক শিকাইছেনে? মই শিকাইছিলোঁ বাৰু, মই 3জন মানক শিকাইছিলোঁ। হয়। এতিয়া তেখেতলোকে বাৰু এতিয়া সেইখিনি কৰ্ম মোৰ লগতে কৰি আছিলে আগতে, কিন্তু এতিয়া বৰ্তমান তেখেতলোকে এইটো কৰ্ম কৰা নাই, বেলেগ কৰ্মত গুচি গ'ল। মানে আমাৰ অসমীয়া ল'ৰাবিলাকৰ এটা নিয়ম আছে যে শিকে উৎসাহত, কিন্তু কৰ্মসূত্ৰে মানে একেৰাহে লাগি থাকিবলৈ অলপ অসুবিধা পায়। মানে যেনে আমাৰ অসমীয়া ব্যক্তিৰ কিছুমান মানে কেঁকুৰা জাতি বুলি কওঁ দেই মই, কাৰণ ময়ো অসমীয়া হ'লেও কিন্তু মই কেঁকুৰা জাতি বুলি এইটো কাৰণে ক'ব বিচাৰোঁ। এই কৰ্মটোক লৈ মানে বহুতে নিজ কৰ্ম বুলি কয়, যে অসমীয়া ল'ৰা হিচাপে নাপিত কৰিব পাৰে নেকি বুলি কয়। কিন্তু নাপিত কৰ্মটো যে সৰু সেইটো নহয়, কৰ্ম সদায় ডাঙৰেই, যিকোনো কৰ্মই নহওক কিয়, কাৰণ কৰ্মই ধৰ্ম। কৰ্ম কৰিলে আমাৰ অসমীয়া কিছু ব্যক্তিয়ে কয় মানে যে তই BA MA পঢ়িলে কিন্তু কৰ্মটো পালেগৈ গৈ নাপিত। সেই কথাটোক লাগি পেলানি বহুতে, হয়তো আপোনাকো কেতিয়াবা কোনোবাই কৈছে চাগে। আছে তেনেকুৱা কোৱা মানুহ আছে, কিন্তু সেইবোৰ মই মানে কাটি কৰিহে মই আছোঁ মানুহটো। সেইবোৰ মই সিমান হেৰি নকৰোঁ, তাৰমানে গুৰুত্ব নিদিওঁ। কোনোবাই ভাল কৰিছ বেয়া কৰিছ, ভাল কৰাটো বাৰু প্ৰায়খিনি 90% মানুহে কয় বাৰু ভাল কামেই, কিন্তু তাৰে মানে 10% মানুহে আপোনাৰ বেয়াটো ক'বই, তাৰমানে বেয়াটো কয়ে তাৰমানে। মানে আজি সপ্তাহ 10 দিনৰ আগত এগৰাকী মুছলিম আই এগৰাকীয়ে কোৱা শুনিছিলোঁ যে আমাৰ অসমীয়াই একো কৰিব নোৱাৰে, কিন্তু
তাৰে এক প্ৰমাণ আপোনালোকক আজি দেখাম বুলি ভাবি মই ভিডিঅ'টো যিহেতুকে আৰম্ভ কৰিছিলোঁ। এয়া চাওক, আমাৰ অসমীয়া ল'ৰাই যে কৰি খাব পাৰে তাৰে এক প্ৰমাণ আপোনালোকক দেখালোঁ। আৰু খুব ভাল লাগিলে, যিহেতুকে ককাইদেউ লাগি আছে, লাগি থাকক। আৰু বহুত বহুত ধন্যবাদ। আৰু যদি কোনোবা শিকিবলৈ আহে নিশ্চয় শিকাব চাগে, নিশ্চয় শিকাব। আৰু খুব ভাল লাগিলে। আৰু কোনোবা ব্যক্তি যদি ওলাই আহিব বিচাৰে আমাৰ অসমীয়া ল'ৰা, তেতিয়াহ'লে ওলাই আহিব। আৰু ককাইদেউ গাঁওখনৰ নামটো কি বুলি ক'লে? মেয়া পথাৰ। ইয়ালৈ আহক, সকলোৱে শিকক আৰু নিজৰ নিজৰ কৰ্ম কৰি এসাঁজ বহি খাওক। বৰ বিশেষ বেছি দীঘল নকৰোঁ, এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ বাই।